3, 2, 1, go. হেল্ল' নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আজি বহুত দিনৰ মূৰত মই ষ্টাডি ব্লগ আপলোড কৰিব ওলাইছোঁ কাৰণ ইয়াৰ বহুত মাহ আগতে বহুত মানে 3-4 মাহ মান আগতে মই এটা ষ্টাডি ব্লগ আপলোড কৰিছিলোঁ মানে কেইটামান আপলোড কৰিছিলোঁ কিন্তু লাষ্ট ষ্টাডি ব্লগটো 2-3 মাহ মান আগতেই হ'ব তো ৰাতিপুৱা মই ব্ৰেকফাষ্ট তৈয়াৰ কৰিছোঁ কাৰণ আজি মোৰ উঠোতে অকমান দেৰি হ'ল সেইবাবে সোনকালে ভোকো লাগিলে সো সকলোৰে বাবে মই ব্ৰেকফাষ্ট বনাই আছিলোঁ এইটো 7:30 মান বজাত হ'ব চাগে এইখিনি সময় তাৰ পিছত মই ব্ৰেকফাষ্টখিনি খালোঁ আসলতে মই ভিডিঅ' দিব পৰা নাছিলোঁ মোৰ বিশেষ অসুবিধাৰ বাবে কিয়নো বিএডত এডমিশন হ'ল তাত নতুনকৈ ৰুম ল'ব লগা হ'ল সো এইবিলাক বিশেষ লৰা থপৰাৰ বাবে মই ভিডিঅ'বিলাক আপলোড কৰিব পৰা নাছিলোঁ এতিয়া ভাবিছোঁ মই তাত নতুন ৰুম এটা লৈছোঁ বিএডৰ বাবে সো তাত মই থাকি ভিডিঅ' আপলোড কৰিম আৰু মোৰ ভিডিঅ'বিলাকত আপোনালোকে খুব ভাল সঁহাৰি জনাইছে মই ইমান ভাল সঁহাৰি পাম বুলি ভাবা নাছিলোঁ আশা কৰাতকৈ বহুত বেছিয়ে পাইছোঁ তো তাৰ পিছত ব্ৰেকফাষ্ট কৰি উঠাৰ পিছত মই নিউজ পেপাৰখন পঢ়িলোঁ কাৰণ কাৰেণ্ট এফেয়াৰ্সৰ কাৰণে নিউজ পেপাৰ সদায় বেষ্ট হয় যেনেকুৱাই নিউজ পেপাৰ নহওক আপুনি 2-এটা ইম্পৰ্টেন্ট নিউজ তাত পায়ে যাব মোৰ মতে তো সেইবিলাক ভাবিব লগা নাই মানে যে আপুনি কিবা ইউটিউব চেনেলতে কাৰেণ্ট এফেয়াৰ চাব লাগিব বা তেনেকুৱা কিবা ৱেবসাইট ফলো কৰিবলৈ তেনেকুৱা নাই আপুনি যিকোনো লোকেল নিউজ পেপাৰত ইম্পৰ্টেন্ট মানে নিউজ পাই যায় তো তাৰ পিছত মই পঢ়িলোঁ মোৰ নিজৰ টেক্সটবিলাক বিএডৰ বস্তুবিলাক মই ভালদৰে বুজি পোৱা নাই কোনে কি সাবজেক্ট শিকাই আছে মই আসলতে সেইটোকে ধৰিব পৰা নাই সো নিজে যেতিয়ালৈকে নপঢ়ে সেইটো বহুত কষ্ট পোৱা যায় আৰু মই বহুত দিন মাজতে পঢ়া নাছিলোঁ মই ক'ব গ'লে আজিৰ পৰাহে অকণ পঢ়া ষ্টাৰ্ট দিছোঁ বহুত দিন ব্ৰেক দি দিলোঁ তো মোৰ পঢ়াৰ হেবিটো বহুত পৰিমাণে কমিও গৈছে সেইবাবে মই ভাবিছোঁ মই অকণ বাহিৰা কিতাপৰ পৰাহে পঢ়া হেবিটটো আনিম বুলি তো 10:30 মান বজাত মই 10:30 নহয় 11:30 মান হ'ব চাগে আকৌ এবাৰ চাহ একাপ খালোঁ তো মই কৈ আছিলোঁ যে বাহিৰা কিতাপৰ দ্বাৰা এইটো বেনিফিট হয় যে টেক্সট বুকবিলাক সাধাৰণতে বৰ লাগে আমনি লাগে তো লগে লগে সেইটো আমি ষ্টাৰ্ট কৰিব অকমান অসুবিধা পাওঁ যদিহে আমি বাহিৰা কিতাপ পঢ়োঁ অকমান সেই পঢ়া কিতাপটোত আমাৰ হেবিটটো আহে ইন্টাৰেষ্ট বহে আৰু তাৰ জৰিয়তে আমি আমাৰ টেক্সট বুকলৈ আমি সেই মানে ইন্টাৰেষ্টটো আমি ট্ৰান্সফাৰ কৰিব পাৰোঁ আৰু মই এখন ডেল কাৰ্নেগীৰ কিতাপ পঢ়ি আছিলোঁ আপোনালোকে যদি জানিব বিচাৰে মই কিতাপখনৰ নামটো আপোনালোকক কৈ দিম আপোনালোকে ইয়াৰ পৰা বহুত কথা জানিব পাৰিব বিশেষকৈ মনটো কেনেকৈ স্থিৰ কৰিব পাৰিব কেনেকৈ এটা বস্তু টিকাই ৰাখিব পাৰিব কেনেকৈ পঢ়িব পাৰিব নিজৰ সপোনবিলাকক লৈ কেনেকৈ আগুৱাই যাব পাৰিব এই সকলো ধৰণৰ কিতাপবিলাকে আসলতে সহায় কৰে মটিভেশ্যনেল ভিডিঅ' আপুনি ঢেৰ পাই যাব কিন্তু কিতাপৰ পৰা যিটো আপুনি ধৈৰ্য পেচেন্স পাব সেইবিলাক আসলতে আপুনি ভিডিঅ'বিলাকত পোৱা নাযায় কাৰণ তাত বস্তুবিলাক ফাষ্ট হৈ থাকে কিন্তু কিতাপ এখন পঢ়িলে আপুনি নিজে নিজৰ মগজুটো খটাবলগীয়া হয় সেইবাবে ভাবিলোঁ মই কিতাপতে বেষ্ট বুলি ভাবোঁ আৰু আপোনালোকে ইচ্ছা কৰিলে মটিভেশ্যনেল ভিডিঅ' চাব পাৰে সেইটো আপোনালোকৰ কথা তাৰপিছত মোৰ অকমান ভাগৰ লাগিলে সো মই অকমান শুই দিলোঁ মই আসলতে পঢ়া হেবিটো বহুত কমি গৈছে মই অলৰেডি আপোনালোকক কৈছোঁৱে তাৰপিছত ভাত খাই উঠাৰ পিছত মই আকৌ অকমান পঢ়িছিলোঁ মানে ৰঞ্জু হাজৰিকাৰ কিতাপ মই খুব বেছি ভাল পাওঁ তো মই ভাবিছোঁ কোনখন পঢ়োঁ ৰঞ্জু হাজৰিকাৰ কিতাপ পঢ়োঁ নে টেক্সট বুক পঢ়িম তাৰপিছত মই ফাইনেল ডিচিশ্যন ল'লোঁ যে মই টেক্সট বুক ফ'ল' কৰোঁ তো টেক্সট বুক পঢ়িলোঁ কাৰণ আসলতে মোৰ সেইখিনি অকমান ইন্টাৰেষ্ট আহিছে সেই ইন্টাৰেষ্টখিনি মই লগে লগে টেক্সট বুকত লগাই দিম বুলি ভাবিলোঁ আৰু অকণ পিছত মই এনেকুৱা নহয় যে মই এইখিনিয়ে পঢ়ি আছিলোঁ মই মাজতে ৰঞ্জু হাজৰিকাৰ কিতাপো পঢ়িছোঁ আৰু এইখন হৈছে বিকাশমূলক মনোবিজ্ঞান সাইকোলজিক্যাল ডেভেলপমেন্ট বিএডৰ ফাৰ্ষ্ট পেপাৰ হয় বস্তুবিলাক ইমানো টান নহয় পঢ়িলে কিন্তু হেয়াই আৰু মই হৈছোঁ পলিটিক্যাল সায়েন্সৰ আৰু এইবিলাক বস্তুটো অকমান বেলেগ হয় তো লগে লগে মই সলনি হ'ব লগা হৈছে এটা বেলেগ বিষয়লৈ কাৰণ 5 বছৰ এটা বেলেগ বিষয় পঢ়ি আছিলোঁ তো হেয়া এখন ৰঞ্জু হাজৰিকাৰ কিতাপ লৈছোঁ ইন্টাৰেষ্টটো অকণ আকৌ বঢ়াবৰ বাবে কাৰণ সেইখন পঢ়ি আমনি লাগিছিলে তাৰপিছত অকণ টোপনি লগাত মই একাপ গ্ৰীণ টি বনাম বুলি ভাবিলোঁ তো গ্ৰীণ টি কাপ বনাই ল'লোঁ এই কাপে বহুত যথেষ্ট পৰিমাণে আপোনাৰ মনটো ৰিফ্ৰেছ কৰে আৰু অকমান মই ভাবোঁ টোপনিটো কমকৈ অনাত সহায় কৰে তো বেছিকৈ খালে সকলো বস্তুৱে বেয়া ই আপোনাৰো অনিষ্ট কৰিব পাৰে সো যিমানখিনি প্ৰয়োজন সেইখিনি আপুনি খাব পাৰে
যে একাপ প্ৰয়োজন অনুভৱ কৰে তাৰপিছত গধূলি ভাবিলোঁ অকণমান ওলাই যাওঁ কাৰণ ৰুমত দিনটো সময় থাকিলে মনটো নিশ্চয় অকণ হ'লেও বেয়া লাগে সকলোৰে লাগে তাৰপিছত মই গ'লোঁ চিকেন পকৰা খালোঁ 2টা তাৰপিছত অহাকালি যিহেতু মই যাম বৰপেটালৈ তাৰ বাবে কিছু বজাৰ কৰিলোঁ আৰু শেষত মই মাংস অকণমান লৈ সেই ঘৰ পালোঁ তো ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট নিশ্চয় কৰিব ধন্যবাদ